নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 19 জানুৱাৰীত কাৰিগাঁৱত যি সংঘটিত হোৱা ঘটনা আৰু ইয়াত যি হত্যাকাণ্ড হ'ল ইয়াৰ ন্যায় বিচাৰি পেলাই আমি অসম চৰকাৰক আমি দাবী জনাই আহিছোঁ আৰু ইয়াত দুগৰাকী ব্যক্তি মৃত্যু হৈছে। এজন হ'ল চিকনা ৰাজা বিস্মিত ব্ৰহ্ম আৰু এই ঘটনাৰ লগতে সুনীল মুৰ্মু তেওঁ তাত নিহত হৈছে। নিহত পৰিয়ালসকলক আৰ্থিক অনুদান সাহায্যৰ কাৰণে আমি চৰকাৰকো দাবী জনাইছোঁ। কিন্তু কথাটো হ'ল যে তাৰ পিছদিনাখন যি এটা ঘটনা ইয়াত সংঘটিত হ'ল যে প্ৰতিবাদ কৰিবলৈ যাওঁতে বা প্ৰতিবাদৰ এই সময়ত কিছু হিংসাৰ পৰিৱেশ পৰিস্থিতি তাত হৈছিল, সকলোৱে দেখা পাইছে। কিছু বড়ো গাঁও তাত জ্বলিল, কিছু চাওতাল আদিবাসীৰ ঘৰো তাত জ্বলিল আৰু সময়মতে প্ৰশাসনে ব্যৱস্থা লোৱাৰ কাৰণে আৰু জাতীয় দল সংগঠনে আমি ব্যৱস্থা লোৱাৰ কাৰণে সেই পৰিৱেশ পৰিস্থিতিটো যথেষ্ট খাম কাটিছে আৰু এইটো নৰ্মেলিচিত ঘূৰি আহিছে। কিন্তু কথাটো হ'ল এই ঘটনাৰ পিছত আজিও বিভিন্ন ঠাই আছে য'ত চাওতাল আদিবাসী অধ্যুষিত অঞ্চলত বড়ো গাঁও আছে আৰু য'ত বড়ো অধ্যুষিত অঞ্চলত চাওতাল আদিবাসীৰ গাঁও আছে। তো চেপা উত্তেজনা এটা বিশ্বাসৰ যি এটা গেপ যে আমাক বা কি ভাবিছে কি লৈছে এই কথাবিলাক এতিয়া উৰা বাতৰিবিলাক এতিয়াও চলি আছে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। এই ঘটনাৰ পিছত প্ৰথম নিখিল বড়ো ছাত্ৰ সন্থা আৰু মই নিজেই আমি প্ৰথমটো টীম আছিল চাওতাল আদিবাসীৰ এই কাৰিগাঁও হাইস্কুল কেম্পত আমি গৈছোঁ আৰু বড়ো অঞ্চলৰ যি ৰিলিফ কেম্প তাত আমি গৈছোঁ। তো ইয়াৰ কাৰণে সদায় আমি জাতিটোৰ প্ৰতি এটা জাতি আনটো জাতিৰ প্ৰতি আমি যি এটা সহানুভূতি ভাতৃত্ববোধ এটা মিলন সদায় আমাৰ আছে আৰু ইয়াৰ কাৰণে এই ঘটনাটো বড়ো আদিবাসী বড়ো চাওতালৰ এইটো বস্তিক সংঘৰ্ষ নহয়, বড়ো চাওতাল আদিবাসীৰ এইটো সংঘাত নহয়, এইটো এটা ঘটনা যি ঘটনাটো হ'ব নালাগিছিল। এটা মৰ্মান্তিক ঘটনা, মানুহ এজনক মৰিয়াই মানে এইটো গৰু ছাগলীৰ নিচিনা জাগা ঠিতাতে মানে হত্যা কৰা এই ঘটনা। হত্যাকাৰী শাস্তি পাব লাগিব আৰু হত্যাকাৰীক শাস্তি দিবৰ কাৰণে প্ৰশাসনে কাম কৰিব লাগিব। কিন্তু ৰাইজৰ মাজত যি আতংক এটা এতিয়াও চেপা উত্তেজনা আছে সেইটো সকলোৱে বিশ্বাসত লৈ পেলাই চাওতাল ছাত্ৰ সন্থা আন জাতীয় সংগঠনৰ লগত আমি আলোচনা কৰিছোঁ আৰু সকলোৱে স্বাভাৱিক জীৱন যাপন আগুৱাই নিবৰ কাৰণে যত্ন কৰিব লাগে। কোনো কাৰণত কোনো কালত কোনো পৰিৱেশত এই ঘটনা পুনৰাবৃত্তি হ'ব নালাগে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু বিশ্বাস আৰু ভাতৃত্ববোধ এটা সমিল মিলেৰে সমাজখন অটুট ৰাখি পেলাই আগুৱাই যাব লাগে, সেইটোৱে মোৰ আহ্বান। ধন্যবাদ। নাই, সেইটো যিসকলে তৃতীয় শক্তিৰ কথা হওক দ্বিতীয় শক্তিৰ কথা হওক যিসকলে কৈছে তেওঁলোকে বুজি পাব এই ঘটনাটো দেখা দেখি এদল মানে এটা মুভ পাব্লিক মুভ বা এছাম লোকে সন্ধিয়া সময়ত আহি থকা এগৰাকী যুৱক বা বড়ো যুৱকক চোৰ বা গৰু চোৰ নাম দি পেলাই তাক থিতাতে হত্যা কৰিছে আৰু যিসকল হত্যাকাৰী তেওঁলোকক কৰায়ত্বও কৰা হৈছে। ইয়াত আৰু তৃতীয় শক্তি দ্বিতীয় শক্তিৰ কি কথা আছে? তো ইয়াৰ কাৰণে প্ৰশাসনে বা পুলিচ প্ৰশাসনে যেতিয়া ব্যৱস্থা ল'ব, যেতিয়া তদন্ত কৰিব, যেতিয়া ইয়াৰ ওপৰত বিচাৰ হ'ব, আইনৰ যোগেদি শাস্তি হ'ব, তেতিয়া ইয়াৰ প্ৰমাণটো সকলোৱে পাব। আৰু ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ যে এই কথা বতৰাবিলাকক লৈ কোনো ৰাজনীতিকৰণ হ'ব নালাগে, যাতে সঠিক দোষীয়ে শাস্তি পায় আৰু সমাজত এটা বিশ্বাস এটা আমাৰ আস্থা সদায় থাকে, সেইটোকে মই আহ্বান জনাইছোঁ। ধন্যবাদ।